নমস্কাৰ, এইটো কালিৰে ভিডিঅ' আছিলে। আজি আপলোড কৰিছোঁ। মাছৰ মাথা, বিলাহী, সৰিয়হ দি তেনেকৈ বনোৱা হ'ব। এয়া পিঁয়াজখিনি ভাজি ল'লে আৰু লগতে আদা, নহৰু, শুকান জলকীয়া, তেজপাত আদি দি লৈছে। তাতে বিলাহীখিনি ভাজি ল'ব। বিলাহীখিনি ভাজি লোৱাৰ পিছতে হালধি, নিমখ এনেদৰে দি দিব। হালধি নিমখ দিয়াৰ পিছতে বইল কৰি ৰখা আলুখিনি দি দিছে, যাতে তাত মেলি যায়। ভাঙি দিয়া হ'ল। তাৰপিছতে তাতে মছলা এড কৰি দিছে। ঘৰতে পিছি ৰখা কাশ্মীৰ মিৰ্চি দিয়া হৈছে অকণ কালাৰৰ কাৰণে। তাৰপিছতে অলপ ভাজি ল'ব। ভাজি লোৱাৰ পিছতে তাত পানী এড কৰি দিব। পানী এড কৰাৰ পিছতে সৰিয়হ দি দিব। সৰিয়হখিনি দি দিয়াৰ পাছতে সৰিয়হখিনি দি দিছে, মাছৰ মাথাখিনি দি দিছে। মাছৰ মাথাখিনি দিয়াৰ পাছতে মানধনিয়া অলপ উতল অহাৰ পিছতে মানধনিয়া পাত দি দিছে। এয়া ধনিয়া দিয়াৰ পিছতে এয়া ৰেডি হৈ গ'ল, দেখিছেনে?